তো অম্বুবাচী মেলা চলি আছে ন, তো কামাখ্যা মন্দিৰ যাম আৰু মোৰ লাইফত ফাৰ্ষ্ট টাইম মানে অপেনলি দেখিম। 2 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁ ওপৰত লগিন। চম্বক অৱস্থা কেনা? পুৰা একদম জোচ চানে অৱস্থা একদম বঢ়িয়া। Hey guys, welcome to my YouTube channel Travel with BK আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই এইটো শিয়ালমাৰী ৰাস্তাটোত। মানে আজি শিয়ালমাৰী গৈছোঁ মানে কিহৰ কাৰণে, আজি যাম বুলি বৰ্তমান প্লেনিং চলি আছে। প্লেনিং মানে আজি যাম বুলি কনফাৰ্মেই বৰ্তমান, যদি একো বিপদ নহয় যামেই আৰু যাম মানে আমি যে কামাখ্যা মন্দিৰত যাম। তো অম্বুবাচী মেলা চলি আছে ন, তো কামাখ্যা মন্দিৰ যাম আৰু কামাখ্যা মন্দিৰত মোৰ লগত যাব চম্পক আৰু চানি, যাৰ ঘৰ মোৰ আগৰ ভিডিঅ'ত দেখছি, মোৰ পেহীৰ পুতাক হয়, ভাই হয়। তো চানিক মই নিবা বৰ্তমান শিয়ালমাৰী গৈছোঁ। এতিয়া সেই চানিক ল'ম, চানিক লৈ উঠি টিউচক যাম। তাৰমানে ট্ৰেইনত মানুহ বহুত, সেইকাৰণে ট্ৰেইনত যোৱা নহ'ল, সেইকাৰণে এতিয়া বাছত যাম। বাছত যাই আজি কামাখ্যা মন্দিৰত অম্বুবাচী মেলা চাব যাই আছোঁ আৰু মোৰ লাইফত ফাৰ্ষ্ট টাইম মানে অপেনলি দেখিম, সেইকাৰণে অলপ এক্সাইটিঙো হৈ আছোঁ। মই যাই পোৱা নাই আগতে, এইবাৰ ফাৰ্ষ্ট টাইম যাম আৰু বহুত লগৰ চলি গৈছে বাৰু, তাতে লগ পাম। তো এতিয়া চানিক লৈ লওঁ, চানিক লৈ ঘৰত যাম। ড্ৰেছ কৰোঁ 50% বস্তু গা চা ধোৱা হৈ গৈছে আৰু 50% মান ড্ৰেছ কৰিব লগা আছে। 1 কিলোমিটাৰ ঘৰত ড্ৰেছ কৰি চিধাই পাছত যাই আছোঁ। চাই থাকক, আজি অম্বুবাচী মেলা দেখি আছোঁ আপোনালোকক। তো গাইছ বৰ্তমান ঘৰৰ পৰা আমি ওলাই আহিলোঁ আৰু মোৰ লগত আছে চানিকো লৈ আহিলোঁ আৰু এতিয়া আমি ঘৰৰ পৰা টিউক লগিন কমচে কম 2 কিলোমিটাৰ এতিয়া খোজকাঢ়ি যাম আৰু তাৰ পৰা খোজকাঢ়ি যাই অটো ল'ব লাগিব। এতিয়া অটো লৈ টিউচক যাব লাগিব, টিউচকৰ পৰা আমি বাছত যাম। বাকী জাৰ্ণিটো দেখি আছোঁ। চম্পকো টিউত লগ ধৰি লওঁ, সি টিউ আহি আছে বৰ্তমান। আৰু বৰ্তমান আমাৰ গাঁও মানে আমাৰ গাঁৱৰ পৰা বৰ্তমান টিউক লগিন আমি বুলি যাই আছোঁ। আমাৰ ছেকেণ্ড মানে ৰাস্তাটো হৈছে আমাৰ টিউটো আখৰা যোৱা ৰাস্তাটোৰ অৱস্থা একদম বঢ়িয়া। আৰু আমাৰ ফাৰ্ষ্ট বাহন হৈছে ই ৰিক্সা। বৰ্তমান যাই আছোঁ টিউত এতিয়া চম্পক লগ ধৰিব লাগিব আৰু ৰাস্তাৰ অৱস্থা চাই লওক। আমি বৰ্তমান টিউৰ পৰা টিউচক যাই আছোঁ আৰু আমাৰ চম্পক আহি পেলাক আৰু টিউচকৰ ৰাস্তাটো দেখাই দি আছোঁ। ঠিকে নহওক, এতিয়া ডাইৰেক্ট টিউচক যাম। টিউচকত কিজানি বাছত ল'ব লাগিব, বাছত উঠিম, বাছত উঠি ডাইৰেক্ট আৰু গুৱাহাটী অম্বুবাচী। আমার 3 নম্বৰ গাড়ী হৈছে বাছ। বাছত বৰ্তমান টিউচকৰ পৰা আমি কামাখ্যা যাই আছোঁ বৰ্তমান ভাবেত। আৰু বাছত মানুহ খুবেই কম আছে, মানে আমাৰ 3 নম্বৰ গাড়ী এখন বাছ। টিউচক কামাখ্যা মানে জালুকবাৰী একলগে যাব গাড়ীখন। বৰ্তমান আহিছোঁ আমি ৰাস্তা কামাখ্যাৰ ওপৰত আছে মন্দিৰটো আৰু ওপৰত মানুহ চাইডত মানুহ এতিয়া দিনতো অভাৰ হৈ আছে, এনে ৰাতি বেছি হয় কিন্তু এতিয়াও বহুত অভাৰ হৈ আছে। আজি প্ৰত্যেকটা একদম জি এম চিৰ পৰা গাড়ী চাড়ীৰ পৰা আহি যায়। জয় মাতাজীৰ পৰা একদম জোচ আহি গৈছে। গাড়ীৰ ওপৰৰ পৰা এতিয়া ওপৰত যাব লাগিব আৰু কেই কিলোমিটাৰ বা ওপৰত আছে গম নাপাওঁ। আৰু প্ৰায় 1 কিলোমিটাৰমান খোজকাঢ়ি বৰ্তমান কিবা এটা মন্দিৰ পাইছোঁ। এইটো মেইন লোকেশ্যন নহয়, মেইন ওপৰত লোকেশ্যন আমাৰ ওপৰত আছে আৰু আছে কেইটামান মূৰ্তি বনোৱা আছে শিলৰে চাগে এইকেইটা আছে লওক মূৰ্তিকেইটা। বেলেগটো বাদ দিয়ক, মানুহ বহুত হৈছে গাইছ আৰু অৱস্থা বঢ়িয়া। খোজকাঢ়ি 2 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁ ওপৰত লগিন। চম্পক অৱস্থা কেনা? পুৰা একদম জোচ চানে পুৰা জোচত আছে না? পুৰা গেছ ছেম অৱস্থা, সকলোৰে জোচ একদম নোহোৱা হৈ গৈছে আৰু ওপৰত দেখোন কিমানমান যাব লাগে, তথাপিও মানুহ আহি আছে গাইছ। ফাইনেলি আমি বহুতখিনি ওপৰত উঠিলোঁ, কমচে কম 3 কিলোমিটাৰমান ওপৰত লৈ নাহিলোঁ আৰু এইখিনিত মানুহ বেছি ভিৰ। আই থিংক মানে ইয়াৰ পৰা আৰু বেছি দূৰ নাই চাগে, আৰু কমচে কম আৰু 1 কিলোমিটাৰ 2 কিলোমিটাৰমান থাকিব লাগে, বেছি আছে নেকি? আৰু তথাপিও আৰু বেছি নাই, আৰু মানুহ বেছি দেখা পাই অলপ ওপৰত আৰু 4 কিলোমিটাৰমান আছে বোলে। নাচনাৰ গাইছ অৱস্থা একদম বঢ়িয়া, বাকী আৰু অৱস্থা বেয়া। আৰু আমাৰ চেনেলবোৰ ভাল চেফটি জেগাত থৈ দিলোঁ। এতিয়া আমাৰ এৰে বুলি নহয়, বহুত বাহিৰৰ মানুহ আহিছে আৰু দেখা পালে গমেই পায় বহুত বাহিৰৰ মানুহ আছে আৰু কাষত দোকান চোকান বহুত কিবা কিবি আছে, মানে ব্যৱসায় চিষ্টেমটো বহি মানে থাকে আৰু চব ওপৰৰ পৰা দৰ্শন কৰি আহি আছে আৰু আমি এতিয়া যাই আছোঁ। যাই ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ, কেনে লাগে চাই লওঁ।
বৰ্তমান কিবা কিবি ড্ৰয়িং কৰিলোঁ মুখত জয় মাতাজী বাকী ওপৰৰ পিনে যাই আছোঁ চম্পক চব মুখখন ফেচ খান দেখা জয় মাতাজী গাইছ জয় মাতাজী লিখি ল'লোঁ আৰু এতিয়া লুকটো কেনেকুৱা আহিছে বৰ্তমান মই নিজে গম নাপাওঁ লুকটো একবাৰ চাই লওক চানিজ লুকটো দেখে একবাৰ বাকী এইবাৰ চম্পকৰ লুকটো দেখে দা আৰু এইপিনে মোৰ লুক কাক বেছি ভাল লাগে আহিছে কমেণ্ট কৰি জানি লওক বাকী মানুহ আৰু পাম আৰু বেছি ধুন নাই আৰু ফাইনেলি আহি গ'লোঁ আমি মেইন গেট কি জানে এখন ফাৰ্ষ্ট গেট বধয়পুৰত মানুহ বহুত বৰ্তমান আমি এটা সৰু ৰাস্তাত গৈছোঁ তো ৰাস্তাটো হৈছে ইয়াতে ভাগ ভাগ হৈ আছে চব চেকিং টেকিং পূৰা ব্যৱস্থা বঢ়িয়া চব লাইন পাতি সোমাব লাগে আৰু মন্দিৰ পাই গ'লোঁ আৰু বৰ্তমান আমি আহিছোঁ মন্দিৰ আৰু মন্দিৰটোৰ ওপৰত আমি গৈ লৈছোঁ পিছত আছে জানে পিছত আছে চম্পক আৰু আমাৰ সন্মুখত আছে মাতাজী মন্দিৰ এইবাৰ চাইডৰ মন্দিৰটো আৰু মানুহ চক গাইছ বহুত মানুহ মানে এইখিনি মানুহ ৰানিঙত আছে আৰু এইবাৰ চাইডে বহুত যিবোৰ মানুহ দৰকাৰ বহুত আছে এইখিনি ৰানিঙত আছে বৰ্তমান আমি তলৰ পৰা নামি আছোঁ আৰু তলৰ ৰাস্তা আচলতে আমি গমেই মানে কোন চাইডে কি ৰাস্তা যদি যাই আছোঁ ৰাস্তা বৰ্তমান আমি নামা ৰাস্তাত আছোঁ আৰু নামা ৰাস্তাটোৰ অৱস্থা চাওক এই ৰাস্তাটো এনেকৈ নামি যাব লাগিব অৱস্থা মানে একদম ভয়ংকৰ অৱস্থা আমি ঘৰৰ পৰা চেণ্ডেল লৈ আছিলোঁ বেলেগ আৰু যাবতে মানে আমি চেণ্ডেল সকলোৱে নতুন নতুন বেলেগ বেলেগ কিনি ল'ব লগা হৈছে এতিয়া আমাৰ চম্পকো বেলেগ কিনিছে নীলা সেউজীয়া মানে ঘৰৰ পৰা আনিছিলোঁ বেলেগ এটা ল'ব লগা হৈছে বেলেগ উপায় নাই আৰু